কুহুমীয়া গৰম পানী 1 গ্লাছ, চেনি 4 চামুচ, ইষ্ট 1.5 চামুচ। এতিয়া গুলি লৈছোঁ। এতিয়া ঢাকি দিছোঁ 10 মিনিটৰ কাৰণে। চালনী লৈছোঁ, ময়দা লৈছোঁ 1 বাটি আৰু অকণ চালি ল'ব লাগিব, চালি ল'ব। অকণমান নিমখ দিছোঁ, অকণমান বেকিং পাউডাৰ দিছোঁ। এতিয়া লাহে লাহেকৈ গুলি থোৱা ইষ্টটো দিব লাগিব। অকণমান ৰিফাইন তেল লৈ মুঠিছোঁ, ভালকৈ মুঠিব। ভালকৈ মুঠিব। অকণমান ৰিফাইন তেল দিছোঁ আকৌ। এক ঘণ্টাৰ কাৰণে ৰাখি থৈ দিম এতিয়া, এক্টিভ হ'বৰ কাৰণে। আমাৰ ইষ্ট এক্টিভ হ'ল। অকণমান মুঠি লৈছোঁ। অকণমান মুঠি লৈছোঁ আকৌ। দীঘলকৈ লৈছোঁ। অকণমান ময়দা দিছোঁ। আকৌ মুঠি লৈছোঁ, আকৌ দীঘলকৈ লৈছোঁ, পিচ পিচ কৰিলোঁ। এতিয়া সৰু সৰুকৈ গোল কৰোঁ। এটা এটাকৈ ৰাখি থলোঁ। অকণমান গাখীৰ দিছোঁ। গাখীৰটো ঠাণ্ডা গাখীৰ দিব। অভেনৰ পৰা নমাই আনিলোঁ। এতিয়া বাটাৰ দি আছোঁ। এটা তোৱালে দি ঢাকি থৈ দিব।